বাছখন আমাৰ বাবে বহুত টাইম ধৰি ৰখি আছে আৰু এইয়া বাছত উঠিয়ে বাই বাই বৰাগাঁও চক। আমাৰ গ্ৰুপৰ সদস্যবিলাকক চাই লওক গাইজ, সিহঁতৰ কিন্তু বেলেগ বেলেগ টেলেণ্ট আছে, পিছত দেখাম বাৰু। আৰু এতিয়া আমি জালুকবাৰী আহি পালোঁ। জালুকবাৰীৰ পৰা দুজনক উঠালোঁ। আমি আহি পালোঁ টোল গেট। আৰু গাইজ আমি নলবাৰী হৈ গৈ আছোঁ, নলবাৰী হৈ বৰপেটা হৈ ভিতৰে গৈ আছোঁ। আৰু গাইজ এই কামটো কিন্তু বহুত ভাল কৰিছে গাইজ। ৰাতিপুৱা একোৱে খোৱা নাছিলোঁ, চাহ দিলে, ব্ৰেড দিলে আৰু কমলা দিলে আৰু কণী এটা। সঁচাকৈ গাইজ বহুত ভোক লাগিছে। আৰু খাই লোৱাৰ পিছত এয়া চাওক আমাৰ ফাংচন আৰম্ভ। চ' গাইজ ফাইনেলি আমি আহি পালোঁ আৰু আমাৰ দুইজনে তাতে গৈছে পাৰ্মিশ্যন ল'ব। বাছখন তাতে ৰখাই বস্তু পানী নমাই আমি এতিয়া জীপ চাফাৰী কৰিবলৈ ওলাইছোঁ। সিহঁতে আমাতকৈ আগতে আহিছে আৰু আমি পিছত পৰি গ'লোঁ গাইজ। কিন্তু আমাৰ গাড়ীয়ে স্পীড থমা নাই নহয়, সিহঁতক লগ ধৰিছোঁ আৰু হাঁহি চাওক গাইজ সিহঁতৰ। এতিয়াৰ ফিলিংছটো গাইজ, নিজকে VIP যেন লাগিছে গাইজ। সঁচাকৈ ইমান ধুনীয়া প্লেচ, ইমান সুন্দৰ ফিলিংছৰ সৈতে বঙালী গান এটা মাৰি দিলোঁ আৰু সেইজন মুখেৰে মিউজিক দি আছে গাইজ। তোমায় দেখা তোমার বুকের মাঝে খালি রেখো গো আমায়, তোমার বুকের মাঝে খালি রেখে গো আমায় আল্লাহ নিজের হাতে। কি গান তুই কি ভাববা আমার হাতে জিপ সাফারি করবাইছি জন্তু পলাব নোৱাৰিছোঁ। কিন্তু বাঘৰে আছিল নে পুষ্টু নে বোলে মেকুৰী আছিল, জাগাবিলাক কেইটা কৈ যাবা। ৱাও, ইমান সুন্দৰ পাৰ্ক চাওক গাইজ। সঁচাকৈ বহুত ধুনীয়া লাগিছে। প্ৰব্লেম এটাই হ'ল, আমাৰ গাড়ীখন বেয়া হৈ আছে। আমাৰ আগত তিনিটামান গাড়ী আহিছিল, সিহঁতে গুচি গ'ল, কিন্তু আমি ৰৈ গ'লোঁ। এতিয়া মাজবাটত খোজকাঢ়ি যাব লাগিব চাগে। ভাল লাগিল, কিন্তু সেই যাত্ৰাটো বেয়া কৰিলে গাড়ীখনে চেছ কৰিলে গাইজ আমাক। ভালকৈ বস্তু চাব নোৱাৰিলোঁ, আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। চাওঁ দেচোন কি হয়। গাড়ীখন ভাল কৰি আছে, দাদাই চাই আছে। বাঘ চাকচোন দেখা নাপালোঁ কিয়? আজি তোমাৰ সেয়া ভিতৰ ফালে যোৱা নহ'ল না, আৰু ভিতৰ ফালে গ'লে সেইটো বেছি হৈ যাব। আমি কম খৰচতে মানে সেইটো ল'লোঁ, আৰু আমাৰ টাইমো নাই ন আজি। টাইম হ'লে কথা নাছিলে, আমি ভিতৰত যাই দিলোঁ হয়। ভালকৈ চাৱাই নহ'ল গাইজ। ইমান ডাঙৰ এৰিয়া গাইজ, সঁচাকৈ পাগল কৰা এৰিয়া গাইজ। আৰু গাড়ী দি ঘূৰিলে 3 ঘণ্টাটো শেষ কৰিব নোৱাৰিবলৈ, ইমান ডাঙৰ পাৰ্ক এইটো। বহুত ভাল লাগে। এতিয়া চব বস্তুৱে আছে, চব জন্তুৱে আছে। চ' আপোনালোকৰ ভাল লাগিলে আহি যাব। আৰু সিফালৰ পৰা ফুৰি আহি নাৱত অলপমান উঠিলোঁ। আৰু গাইজ সিফালৰ পৰা ফুৰি আহি খাই লোৱাত ব্যস্ত। খোৱা লোৱাৰ পিছতে আমি ইয়াতে বাই বাই ক'ব লাগিব।